নমস্কাৰ বন্ধু বান্ধৱীসকল। টাইম 8ত বাতৰি প্ৰচাৰ পাছতেই দুখীয়া বন্ধু অনুৰাগী মঞ্চৰ তৰফৰ পৰা আমি সেইজন ব্যক্তিৰ ওচৰলৈ গৈছিলোঁ, যিজন ব্যক্তিৰ নাম হৈছে বিমল দে। তেওঁ হাইকোৰ্টত সন্মানীয় অধিবক্তাৰ চাকৰি কৰিছিল আৰু আজি তেওঁ বিশেষ অসুবিধা হোৱাৰ বাবে সন্মানীয় অধিবক্তাৰ চাকৰি এৰি তেওঁ বৃত্তি হিচাপে বাছি লৈছে দেউতাকৰ কমাৰশালখন। আৰু তেওঁ আজি সেই কমাৰশালখনৰ পৰাই নিজেও পৰিয়াল পোহপাল দিছে, লগতে আন 4জনৰো সংস্থাপন দি ৰাখিছে। আমি তেওঁক দুখীয়া বন্ধু অনুৰাগী মঞ্চৰ পৰা একো দিব নোৱাৰোঁ, কিন্তু সন্মানীয় ব্যক্তি হিচাপে আমি তেওঁক অলপ সন্মান যাচিছোঁ। আহকচোন তেওঁৰ বিষয়ে আপোনালোকেও কিছুমান নজনা কথা জানি লওক। নমস্কাৰ বন্ধুসকল, দুখীয়া বন্ধুৰ অনুৰাগী মঞ্চলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু দুখীয়া বন্ধু অনুৰাগী মঞ্চৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেওঁক আমাৰ সদস্যই তেওঁক এখন গামোচাৰে সম্বৰ্ধনা জনাব। এয়া দাদাক আমাৰ দুখীয়া বন্ধু অনুৰাগী মঞ্চৰ তৰফৰ পৰা এখন গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে। দাদা, আপুনি এজন উচ্চ শিক্ষিত যুৱক হৈও ওকালতি কৰিছিল। ওকালতি ত্যাগ কৰি এই কৰ্মৰাজি কেনেকৈ আগবাঢ়িছে তাৰ বিষয়ে দুআষাৰমান আমাৰ আগত ক'ব। মই LLB ডিগ্ৰী 2006 চনত গুৱাহাটীৰ পৰা স্কুলৰ কলেজৰ পৰা পাছ কৰোঁ। তাৰপিছত মই 2007ৰ পৰা 9 ইয়াৰ্ছমান তাতে গুৱাহাটীতে প্ৰেক্টিছ কৰোঁ। তাত হাইকোৰ্ট, লোৱাৰ কোৰ্ট চবতে প্ৰেক্টিছ কৰিছিলোঁ। তাৰপিছত মোৰ ঘৰৰ বিভিন্ন সমস্যা অহাৰ কাৰণে মই ঘৰৰ মানে ইয়াতে উভতি আহিবলগীয়া হ'ল। মোৰ ওপৰত এতিয়া ঘৰৰ বহুত দায়িত্ব আছে। মোৰ দাদা এজন আছে, দাদাজনৰ দোকান, দাদাৰ বহুত মিছেছ আছে, বাচ্চা আছে, বাইদেউ বিধৱা, তেখেতৰ 2টা ল'ৰা, আৰু মোৰ নিজৰো ফেমিলি আছে। অল টোটেল এতিয়া আমাৰ ঘৰত 11জন ফেমিলি মেম্বাৰ। মিনতে মোৰ দেউতাও তাৰমানে এজন কেঞ্চাৰ ৰোগী হৈ পেলাই তেওঁ দোকান, মানে গোটেই ঘৰৰ দায়িত্ব মোৰ ওপৰত আহি, সেইবাবে মই এডভকেচি এৰি পেলাই আজি নিজৰ দেউতাৰ ব্যৱসায়টো আগবঢ়াই দিছোঁ। আপোনাৰ দাদা যোনযোৰ আপুনি ওকালতি কৰোঁতে কোট পিন্ধিছিল, সেই কোটযোৰটো আপোনাৰ ফ্ৰণ্টৰ দিয়ে কেতিয়াবা তেওঁলোক গৈ থাকে, সেই কোটযোৰলৈ আপোনাৰ মনত পৰেনে? একদম 100 সেই কোটযোৰ যেতিয়া মনত পৰে তেতিয়া আপোনাৰ কেনেকুৱা অনুভূতি হয়? অনুভূতি হয় যে কেতিয়াবা যদি সময় ওলাব পাৰোঁ নিজৰ এই ব্যৱসায়ৰ পিছত, ভাবোঁ কেতিয়াবা আকৌ জইন কৰিম, কোৰ্টত যাম, সেই আশা এটা ৰাখোঁ। আৰু এতিয়া দাদা, আপুনিতো এজন উচ্চ শিক্ষিত যুৱক হৈও দেউতাৰ কৰ্মৰাজি কমাৰশালখনকে আপুনি বৃত্তি হিচাপে গ্ৰহণ কৰিছে। যোনসকল আজিও আমাৰ সমাজত কিছুমান এনে ল'ৰা ছোৱালী আছে যিসকলে আপোনাৰ MA BA পাছ কৰিও কৰ্মমুখী হৈ আছে, তেওঁলোকক আপোনাৰ তৰফৰ পৰা কি আহ্বান কৰিব? মই যদি শুদ্ধ ভাষাত, মোৰ ভাষাত যদি ক'ব বিচাৰোঁ, মই ক'ম যে আজিৰ দিনত ইমান চৰকাৰৰ ফালৰ পৰা বা চেল্ফ অৰিয়েণ্টেড চেল্ফ জব মানে বিজনেছ কৰিবলৈ বহুত অপৰচুনিটি আছে। সেইকাৰণে চাকৰি পাছফালে নদৌৰি মই ভাবোঁ যে যিমান সা সুবিধা চৰকাৰৰ ফালৰ পৰা বা চেল্ফ বিজনেছ কৰিবৰ কাৰণে ফাইনেন্সিয়েল ক্ষেত্ৰতে বহুত সহায় পাই আছে, আৰু সেইবোৰ ল'ব লাগে। সেইবোৰ কৰিলেহে আমি আগবাঢ়িম। আৰু মই ভাবোঁ যে কামত কোনো লাজ হ'ব নালাগে, সেই ভাবি আৰু চবকে তাৰমানে হেৰি কৰিব। আমাৰ দুখীয়া বন্ধু অনুৰাগী মঞ্চৰ তৰফৰ পৰা আপোনালৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাৰ পৰাই, আপোনাৰ আদৰ্শৰে আমাৰ উঠি অহা নতুন প্ৰজন্মই চাকৰিও কৰক, তাৰ লগতে তেওঁলোকে আপোনাৰ নিচিনা এনেকুৱা কৰ্ম লাজ নকৰাকৈ আগবাঢ়ি যাওক, তাকে কামনা কৰিছোঁ। আপোনাৰ সুস্বাস্থ্য কামনা কৰি আমাৰ আজি এই প্ৰতিবেদন সামৰণি মাৰিছোঁ।